নমস্কাৰ বন্ধুসকল, মই স্বাগতম জনাইছো টেকনিক্যাল এডুকেশ্যনৰ মাজলৈ প্ৰশান্ত বৰাই অন্য এটা ভিডিঅ'ৰ মাজলৈ। বৰ্তমান যি ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ ওপৰত আমি অবিৰতভাৱে ভিডিঅ' দি আছো আপোনালোকক। আজি এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব যি ভেঞ্চাৰ শিক্ষানুষ্ঠান অলৰেডি প্ৰভিন্সিয়েলাইজ হৈ গুচি গ'ল আৰু যিসমূহ পোষ্ট ড্ৰপ হিচাপে থাকি গুচি গ'ল সেই পোষ্টসমূহ পৰৱৰ্তী সময়ত প্ৰভিন্সিয়েলাইজ হ'ব নে নহ'ব। লগতে ক'ব বিচাৰিছো যে যিসকল এম ই বিদ্যালয়ৰ হিন্দী পোষ্ট আছিলে সেই হিন্দী পোষ্টসমূহ পৰৱৰ্তী সময়ত প্ৰভিন্সিয়েলাইজ হ'ব নে নহ'ব, আৰু যিসমূহ প্ৰভিন্সিয়েলাইজ বিদ্যালয়ে যোৱাবাৰ 21 চনত প্ৰভিন্সিয়েলাইজ হোৱা তেওঁলোকৰ যিসকলৰ BEd বা DLEd থকাৰ উপৰি বা তেনেধৰণৰ PhD ডিগ্ৰী থকাৰ উপৰি বা MPhil থকাৰ উপৰিও তেওঁলোকক কিয় টিউটৰ হিচাপে ৰখা হ'ল সেই সন্দৰ্ভত জানিব পাৰিব। আৰু পৰৱৰ্তী সময়ত যিসমূহ ভেঞ্চাৰ শিক্ষানুষ্ঠান প্ৰভিন্সিয়েলাইজ হ'ব তেওঁলোকক কি পৰ্যায়ত ৰখা হ'ব, অৰ্থাৎ টিউটৰে পুনৰ প্ৰভিন্সিয়েলাইজ হিচাপে টিউটৰে হিচাপে এপইণ্টমেণ্ট দিব নে অন্য বেলেগ প্ৰক্ৰিয়াৰে তেওঁলোকক এপইণ্টমেণ্ট দিব। বলক তেনেহ'লে পলম নকৰি আমি ভিডিঅ'টোৰ মাজলৈ যিসমূহ বিদ্যালয় ইতিমধ্যে প্ৰভিন্সিয়েলাইজ হ'ল, অৰ্থাৎ বিদ্যালয় বুলি ক'লে ভুল হ'ব, যিসমূহ পোষ্ট প্ৰভিন্সিয়েলাইজ হৈ গ'ল সেই পোষ্ট প্ৰভিন্সিয়েলাইজ হোৱা পোষ্টসমূহৰ বেছি সংখ্যকে টিউটৰ হিচাপে তেওঁলোকক এপইণ্টমেণ্ট দিয়া হ'ল আৰু তেওঁলোকৰ চেলাৰিও যথেষ্ট কম, তেওঁলোকে ফিক্স পে হিচাপে তেওঁলোকক এপইণ্টমেণ্ট দিয়া হৈছে। এতিয়া কথাটো হ'ল তেওঁলোকক পৰৱৰ্তী সময়ত ৰেগুলাৰ টিচাৰ হিচাপে এপইণ্টমেণ্ট দিবনে নিদিয়ে। আমি যদি এই কথাটো চাওঁ তেনেহ'লে NEP অৰ্থাৎ নিউ এডুকেশ্যন যিটো পলিচি আছে সেই নিউ এডুকেশ্যন পলিচি মতে বৰ্তমান কোনো ধৰণৰ কণ্টেক্সুৱেল বা টিউটৰ এনেধৰণৰ যিয়েই হওক কোনো ধৰণৰ শিক্ষক থাকিব নোৱাৰিব, সকলো শিক্ষক ৰেগুলাৰাইজ হোৱাটো বাঞ্ছনীয়। সেই NEPৰ মতে সকলো শিক্ষককে এতিয়া যিসমূহ টিউটৰ হিচাপে আছে সকলোকে ৰেগুলাৰাইজ কৰাটো বাধ্যতামূলক হ'ব। ক'ব বিচাৰিছোঁ যে সেই বাধ্যতামূলক হ'ব যদিহে তেওঁলোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন ফুলফিল থাকে। যদি তেওঁলোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন ফুলফিল নাথাকে NEP মতেও কিন্তু তেওঁলোক টিউটৰ হৈ থাকিব লাগিব, অৰ্থাৎ তেওঁলোকে যিটো ফিক্স পে হিচাপে আছে সেই ফিক্স পেতে থাকিব লাগিব। এইটো অসম চৰকাৰৰ যিখন এমেণ্ডমেণ্ট আছিলে 2018 চনৰ এমেণ্ডমেণ্ট বা 17 চনৰ এক্ট মতে তেওঁলোকে থাকিব লাগিব। তেওঁলোকে আপগ্ৰেডেশ্যন হ'বলৈ হ'লে অৰ্থাৎ ৰেগুলাৰাইজ হ'বলৈ হ'লে এডুকেশ্যন কোৱালিফিকেশ্যন কি থকাটো বাঞ্ছনীয়। বিশেষকৈ LP আৰু ME বিদ্যালয়সমূহৰ যিসমূহ শিক্ষক আছে অলৰেডি প্ৰাদেশিকৃত তেওঁলোকৰ ক্ষেত্ৰত ক'ব বিচাৰিছোঁ যে DLEd বা BLEd যিকোনো এটা ডিগ্ৰী থাকিব লাগিব উইথ 50% মাৰ্কছ HSত। যদি 50% মাৰ্কছ নাথাকে, যদি গ্ৰেজুৱেট হয় শিক্ষকজন, যদি DLEd বা BEd আছে তেতিয়াও ৰেগুলাৰাইজ হ'ব পাৰিব। যদি হায়াৰ ছেকেণ্ডেৰীত 50% নাই 50% আৰু হাইস্কুল আৰু ছিনিয়ৰ ছেকেণ্ডেৰী বিদ্যালয়ৰ যিসকল শিক্ষক আছে তেওঁলোকৰ কাৰণে গ্ৰেজুৱেশ্যন উইথ 50% মাৰ্কছ লগতে BEd ডিগ্ৰীধাৰী হ'ব লাগিব, তেতিয়া ৰেগুলাৰাইজ হ'ব। যদি তেওঁলোকৰ এই কোৱালিফিকেশ্যনসমূহ থাকে তেনেহ'লে সেই কোৱালিফিকেশ্যনসমূহৰ ওপৰত ভিত্তি কৰি তেওঁলোক ৰেগুলাৰাইজ হ'ব। এতিয়া কথাটো হ'ল বহুতৰে কিন্তু DLEd থাকিও তেওঁলোক টিউটৰ হিচাপে এপইণ্টমেণ্ট পালে বা BEd থাকিও তেওঁলোকে টিউটৰ হিচাপে এপইণ্টমেণ্ট পালে। আমি ক'ব বিচাৰিছোঁ যে সেই যিটো BEd বা DLEd ডিগ্ৰী থকাৰ উপৰিও তেওঁলোক টিউটৰ হিচাপে হ'ল কিয়। ক'ব বিচাৰিছোঁ যে তেওঁলোকক যেতিয়া এপইণ্টমেণ্ট দিয়া হৈছিল তাৰ আগত যেতিয়া স্ক্ৰুটিনি হৈছিল এপইণ্টমেণ্টৰ আগত নিজৰ ডিষ্ট্ৰিক্টত প্ৰত্যেক ডিষ্ট্ৰিক্টত সেই স্ক্ৰুটিনি কৰোঁতে সেই DLEd ডিগ্ৰী বা BEd ডিগ্ৰীটো তেওঁলোকে তাত ফ'কাছিং কৰা নহ'ল, অৰ্থাৎ সেই ডকুমেণ্টসমূহ কিবা কাৰণত ফ'কাছিং নহ'ল, সেইকাৰণে তেওঁলোকে সেই টিউটৰ হিচাপে এপইণ্টমেণ্ট পাবলগীয়া হ'ল। সেই DLEd বা BEd থাকিও বিশেষকৈ হাইস্কুলেই হওক বা LP হওক ME হওক ছিনিয়ৰ ছেকেণ্ডেৰী হওক এই বিদ্যালয় এনেধৰণৰ বিদ্যালয়ৰ শিক্ষকসমূহৰ সেই ডিগ্ৰীটো যদি ফ'কাছিং হ'লহেঁতেন তেনেহ'লে তেওঁলোকে টিউটৰ হিচাপে এপইণ্টমেণ্ট পাবলগীয়া নহয়। যে কি নহওক পৰৱৰ্তী সময়ত তেওঁলোকে সেই ডকুমেণ্টসমূহ নিজৰ ডিষ্ট্ৰিক্টৰ IS অফিচৰ লগত বা BEOৰ লগত বা DEOৰ লগত এনেধৰণৰ আলোচনা কৰি সেই
ডকুমেণ্টসমূহ দাখিল কৰিব পৰৱৰ্তী সময়ত আপোনালোকে টিচাৰ হ'ব পাৰিব ৰেগুলাৰাইজ হ'ব পাৰিব আৰু যিসমূহ মই ক'ব বিচাৰিছোঁ যে ইয়াৰ ওপৰ অৰ্থাৎ কলেজৰ যিসমূহ শিক্ষক তেওঁলোকৰ এমফিল থকাৰ উপৰিও বা তেনেধৰণৰ PhD থকাৰ উপৰিও কোনোবা যদি তেনেধৰণৰ ৰৈ গৈছে টিউটৰ হিচাপে তেওঁলোকৰ সমস্যা একেধৰণে আছিলে সেই ডিষ্ট্ৰিক্টত যেতিয়া স্ক্ৰুটিনি হৈছিলে সেই স্ক্ৰুটিনি হওঁতে সেই বস্তুটো ফকাচিঙত নাহিল অৱশ্যে এমফিলৰ ক্ষেত্ৰত কিছু সীমাবদ্ধতা আছে সেইটো নিশ্চয় গম পাই যিখন এক্ট আছিলে সেই এক্ট মতে তেওঁলোকে পৰা নহবও পাৰে তেতিয়াও কাৰণেও এই এনেধৰণৰ সমস্যাত থাকিব পাৰে আৰু পৰৱৰ্তী সময়ত তেওঁলোকে ৰেগুলাৰ হ'বলৈ হ'লে এমফিল ডিগ্ৰী বা এমফিল ডিগ্ৰীটো আগৰ পুৰণা হ'ব লাগিব বা PhD ডিগ্ৰী লাভ কৰিব লাগিব তেতিয়া তেওঁলোকে পৰৱৰ্তী সময়ত ৰেগুলাৰ হ'ব পাৰিব আৰু ক'ব বিচাৰিছোঁ যে এতিয়া যিসমূহ প্ৰভিন্সিয়েলাইজ হৈ গ'ল বিদ্যালয়ৰ পোষ্টসমূহ বিশেষকৈ ME বিদ্যালয়ৰ যথেষ্ট সংখ্যক সমস্যা আছে কেৱল 3টা পোষ্টহে লোৱা হ'ল আৰু যদি কাৰোবাৰ এনৰলমেণ্ট বেছি আছিলে তেনেহ'লে 3টাতকৈ অধিক পোষ্ট 5টালৈকে লৈছে বা 4টাও লৈছে এনেকুৱা বিদ্যালয়ো আছে কিন্তু যদি এনৰলমেণ্ট কম আছিলে তেনেহ'লে 3টা পোষ্টহে ল'লে তেওঁলোকৰ বেছি সংখ্যকে হিন্দী পোষ্টক প্ৰাধান্য দিয়া নহ'ল অৰ্থাৎ হিন্দী পোষ্টটো প্ৰভিন্সিয়েলাইজ নহ'ল যদিও কেইখনমান ডিষ্ট্ৰিক্টৰ হিন্দী পোষ্ট প্ৰভিন্সিয়েলাইজ হৈছিল কিন্তু তেওঁলোকৰ পৰৱৰ্তী সময়ত হাই কোৰ্টত যোৱাৰ কাৰণে বিপক্ষ পাৰ্টি তেওঁলোকৰ সেই পোষ্টসমূহ এতিয়া উলমি থকা নিচিনা হৈছে আৰু তেওঁলোকৰ দৰমহাসমূহ পাবলৈ সক্ষম হোৱা নাই সেইটো নিশ্চয় গম পায় হাই কোৰ্টত বিচাৰপীঠ হৈ আছে এইটো মানে গোচৰ হৈ আছে আৰু তাৰ শুনানি এতিয়ালৈকে হোৱা নাই পৰৱৰ্তী সময়ত ক'ব বিচাৰিছোঁ যে হিন্দী পোষ্টক প্ৰাধান্য দিব নে নিদিয়ে যিসকল হিন্দী পোষ্ট এতিয়ালৈকে প্ৰভিন্সিয়েলাইজ নহ'ল যেতিয়া ভাৰত চৰকাৰৰ এখন আইন আছে সেই ভাৰত চৰকাৰৰ আইন মতে ভাৰতত বা ভাৰতৰ যিকোনো এখন বিদ্যালয়ত হিন্দী পোষ্টটো পূৰ্বৱৰ্তী সময়ত প্ৰাধান্য দিয়া হৈছিল সেইটো স্পেচিয়েল হিচাপে হিন্দী পোষ্টটো বাধ্যতামূলক হিচাপে লোৱা হৈছিল আৰু NEP অনুসৰিও সেই হিন্দী পোষ্টটো প্ৰাধান্য থাকিব পৰৱৰ্তী সময়তো হিন্দী পোষ্টটো প্ৰভিন্সিয়েলাইজ হোৱাৰ পূৰ্ণ আশা আছে ক'ব বিচাৰিছোঁ যে তেওঁলোকে হতাশাত থাকিব নালাগে যিসকল হিন্দী পোষ্টত আছে আৰু হিন্দী পোষ্টৰ বাহিৰেও আৰু এজন তেনেধৰণৰ বাদ পৰি গৈছে তেওঁলোকো হতাশাত থাকিব নালাগে তেওঁলোকৰ কাৰণে ইতিমধ্যে সেই যিসমূহ ডাটাসমূহ ডিষ্ট্ৰিক্ট ৱাইজ লোৱা হৈছে মই কৈছোঁ আগৰ ভিডিঅ'ত সেই ডাটাসমূহ তেওঁলোকে বিচাৰিছে অসম চৰকাৰৰ তৰফৰ পৰা মাননীয় মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী মহোদয় অক্টোবৰ মাহৰ 20 তাৰিখে যিটো আলোচনা হৈছিলে সদৌ অসম অপ্ৰাদেশিত শিক্ষক সংস্থাৰ লগত তাৰ পৰৱৰ্তী সময়ত সেই ডাটাসমূহ সকলো ডাটা বিচাৰিছে ডিষ্ট্ৰিক্টৰ ফালৰ পৰা আৰু সেই ডাটাসমূহ দাখিল কৰি থওক ক'ব বিচাৰিছোঁ যে যিসমূহ বিদ্যালয় প্ৰভিন্সিয়েলাইজ হৈ গ'ল বা পৰৱৰ্তী সময়ত যিসমূহ প্ৰভিন্সিয়েলাইজ হ'বলগীয়া আছে প্ৰভিন্সিয়েলাইজ হৈ যোৱা সমূহৰো সমস্যা আছে বহুতো ড্ৰপ পোষ্ট থাকি গৈছে বা তেনেধৰণৰ বহুতো ক্ৰাইটেৰিয়া ফুলফিল নকৰাৰ কাৰণে বিশেষকৈ বিজ্ঞান শাখাৰ যথেষ্ট পোষ্ট থাকি গৈছে হিন্দী পোষ্টটো থাকি গৈছে সেইসমূহো তেওঁলোকো কোনো ধৰণৰ হতাশাত থাকিব নালাগে পৰৱৰ্তী যেতিয়া এমেণ্ডমেণ্ট হ'ব তেওঁলোকৰ কাৰণে আশাৰ বাতৰি আহিব লগতে যিসমূহ প্ৰভিন্সিয়েলাইজ হ'বলৈ বাকী আছে তেওঁলোকে কোনো হতাশাত থাকিব নালাগে তেওঁলোকৰ কাৰণে নতুন এমেণ্ডমেণ্ট এখন হ'লেই সেই বিদ্যালয়সমূহ অৰ্থাৎ যিসমূহ 2006 চনৰ আগৰ বিদ্যালয় প্ৰতিষ্ঠাপিত বিদ্যালয় তেওঁলোকো প্ৰভিন্সিয়েলাইজৰ কাৰণে বাট মুকলি হ'ব আৰু পৰৱৰ্তী সময়ত সেই প্ৰভিন্সিয়েলাইজ হ'লে অসমৰ যথেষ্ট এই ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ যিটো সমস্যা আছিলে জৰ্জৰিত হৈ আছিলে সেই সমস্যাটো নোহোৱা হৈ যাব ক্ৰমত এতিয়া ক'ব বিচাৰিছোঁ যে যিসমূহ প্ৰভিন্সিয়েলাইজ হোৱা শিক্ষক আছে তেওঁলোকৰ চেলাৰীসমূহ বাঢ়িবনে নে ফিক্স পে হিচাপে তেওঁলোকৰ চেলাৰী থাকিব যে একমতে যিসমূহ প্ৰভিন্সিয়েলাইজ বিদ্যালয় আছে তেওঁলোকে 2 বছৰৰ পাছত সেই চেলাৰীসমূহ বাঢ়িব যিখন 2017 এক্ট আছে আৰু 2018 চনৰ এমেণ্ডমেণ্ট আছে সেই এমেণ্ডমেণ্ট বা এক্ট অনুসৰি 2 বছৰ যেতিয়া তেওঁ টিউটৰ হিচাপে থাকিব টিউটৰ হিচাপে থকাৰ পাছত তেওঁলোকৰ চেলাৰী 100% বৃদ্ধি পাব এইটো মই এক্টৰ মতে মই কৈ আছোঁ এক্টৰ মতে 2 বছৰ যেতিয়া আপোনালোকক ফেব্ৰুৱাৰী মাহত এপইণ্টমেণ্ট দিয়া হৈছিলে 2021 চনৰ আৰু আপোনালোকে 23 চনৰ যেতিয়া ফেব্ৰুৱাৰী পাব তেতিয়া 2 বছৰ সম্পূৰ্ণ কৰিব আৰু আপোনালোকে সেই ফেব্ৰুৱাৰী পৰৱৰ্তী সময়ত অসম চৰকাৰে নিশ্চয় আপোনালোকক সেই চেলাৰী বৃদ্ধি কৰিব তাৰ কাৰণে কোনো ধৰণৰ অসুবিধা সন্মুখীন নহ'ব আশাত থাকিব নালাগে চেলাৰী নিশ্চয় বাঢ়িব কাৰণ 2 বছৰৰ পাছৰ
পৰৱৰ্তী সময়ত তেওঁলোকৰ চেলাৰী বৃদ্ধিৰ কাৰণে তাত স্পষ্টকৈ উল্লেখ আছে। আৰু ভিডিঅ'টোৰ ইমানখিনিয়ে কথা আছিলে।